নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰিন্স টেক এণ্ড এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আজিৰ ভিডিঅ'টোত মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা হ'ব নে নহয় আমি তাৰ ওপৰত আলোচনা কৰিম। আৰু এইটো মোৰ প্ৰথম ভিডিঅ' হয়, ফেচ কেম ভিডিঅ' প্ৰথম হয়। আৰু কেনেকুৱা হৈছে তলত নিশ্চয় এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব, আৰু যিটো ভুল হৈছে তলত কমেণ্ট কৰি জনাই দিয়া যেন। এইবাৰ 2020ত মেট্ৰিক পৰীক্ষাৰ যিসকলে দিছিলে, যিসকলে ফেইল কৰিলে, এটা দুটা কেইটা কিছুমান ছাবজেক্টত যিসকলৰ বেয়া হৈছে, তেওঁলোকে এবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব নে নোৱাৰে আমি তাৰ ওপৰত আলোচনা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু আপোনালোক যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। এবাৰ 2020ত মেট্ৰিক পৰীক্ষাৰ যি কম্পাৰ্টমেণ্টেল পৰীক্ষা হোৱাৰ ইমান আশংকা নাই। আৰু মই এতিয়া বহু খবৰ কৰি গম পাইছোঁ যে স্কুলবোৰত খবৰ কৰি গম পাইছোঁ এবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো নহয় বুলি কৈছে, শিক্ষকসকলেও নহয় বুলি কৈছে। আৰু কোনোবা এখন বাতৰি কাকততো পাইছিলোঁ যে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো নহয়। আৰু ইয়াৰ মূল কাৰণটো হৈছে যে কৰোণা ভাইৰাছ COVID-19ৰ যিটো পৰিস্থিতি হৈ আছে, সেই পৰিস্থিতিত এতিয়া কোনো পৰীক্ষা পতাৰ সম্ভাৱনাই নাই। আৰু সেইবাবে এইবাৰ যিসকলে ফেইল কৰিলে, বেয়া হ'ল মেট্ৰিক পৰীক্ষা, তেওঁলোকে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাটো দিব নোৱাৰে। হয়তো তেওঁলোকৰ কাৰণে এইটো এটা বেয়া খবৰ। আৰু তেওঁলোক এতিয়া অহা বছৰ এবছৰ লষ্ট হ'ব, তেওঁলোকৰ এবছৰ লষ্ট হোৱাটো হ'ব। আৰু তেওঁলোকে অহা বছৰলৈ পৰীক্ষা দিব পাৰিব আকৌ ফৰ্ম ফিল আপ কৰি, এইবাৰ হয়তো দিব নোৱাৰিবই। আৰু বহুতো খবৰ কৰি গম পাইছোঁ মই এবাৰ নহয় বুলি। আজি সেইটোৱে আছিলে কথাটো। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।